নমস্কাৰ বন্ধুসকল, বহুত দিনৰ বিৰতিৰ পিছত আকৌ আপোনালোকৰ মাজলৈ আহিলোঁ এটি অন্য এটি ভিডিঅ' লৈ। আজি আমি আছোঁ উপস্থিত আপোনাৰ মা কামাখ্যাৰ পবিত্ৰ অম্বুবাচী মেলাত আমি আজি উপস্থিত আছোঁ। আজি আপোনালোকক আমি দেখুৱাম কামাখ্যা ধামত মা কামাখ্যাৰ অম্বুবাচী উপলক্ষে আপোনাৰ মানুহৰ সমাগম। এক পবিত্ৰ মেলা, দূৰ দূৰলৈকে মানুহ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক আমি কেৱল দেখুৱাই যাওঁ। বিভিন্ন ধৰণৰ মানুহ আহি আছে। নীলাচল পাহাৰ মা কামাখ্যাৰ স্থান। আহক আমি ওপৰলৈ যাওঁ। আমি মন্দিৰৰ ওপৰ ভাগলৈ উঠি গৈছোঁ লাহে লাহে। জোতা চেণ্ডেলবিলাক খুলি আহিব দিয়া হৈছে। খুলি অহাৰ পিছত আমি এতিয়া মন্দিৰৰ ওপৰ ভাগলৈ গৈ আছোঁ। ক্ৰমান্বয়ে আপোনালোকক আমি দেখাই গৈ আছোঁ। ইয়াতে খোৱা পানীৰ ব্যৱস্থা কৰিছে। আজি অম্বুবাচী মেলাৰ শেষ দিন, অসংখ্য মানুহৰ সমাগম হৈছে। তলৰ পৰাই ওপৰলৈকে পাহাৰৰ মেইন কামাখ্যা মন্দিৰৰ ওপৰলৈকে খোজেৰে যাবলগীয়া হয়। আমি আহি মন্দিৰৰ মূল প্ৰৱেশদ্বাৰৰ ওচৰত উপস্থিত হৈছোঁহি। আমি দেখুৱাম ইয়াত অসংখ্য পুলিচৰ চেকিং পোষ্ট বহি আছে। আগলৈ যাই আছোঁ, আমি দেখাই আছোঁ আপোনালোকক। মূল প্ৰৱেশদ্বাৰৰ ওচৰত বেৰিকেডৰ ব্যৱস্থা কৰা হৈছে। তো তিনিতৰপীয়া বেৰিকেডৰ ব্যৱস্থা কৰা হৈছে। এইটো প্ৰস্থানটো এইফালে হ'ব আৰু এইফালে যিটো যোৱাৰ ৰাস্তা আমি আপোনালোকক দেখাই গৈ আছোঁ। আমি মূল প্ৰৱেশদ্বাৰ পাবলৈ আৰু খুব বেছি 500 মিটাৰ দূৰত আছোঁ। আপোনালোকক আমি সমগ্ৰ পৰিৱেশটো দেখাই আছোঁ। আমি আহি মন্দিৰৰ মূল প্ৰৱেশদ্বাৰত উপস্থিত হৈছোঁহি। आगे बढ़िए मेरे मत भैया और कहां जाना है? एक बार हेल्प कीजिए। कि इसको क्या दूं ठोका ले जाएगा अब भी है क्या? ভিৰ হৈছে। तो सब पूजा होगा ना। आपका बेटा 7 साल का चिंटू कुमार 2 नंबर काउंटर पे रुके हुए हैं। आप जहाँ कर परिवार का साथी रहना আপনাদের পরিবার মা আপনার মা পত্নী লোকের সঙ্গে থাকবেন। কারণ কামাখ্যাৰ মূল প্ৰৱেশদ্বাৰত মূল গেটত পালোহি। এয়া হৈছে মা কামাখ্যাৰ মূল গেট পবিত্ৰ অম্বুবাচী মেলাৰ। এতিয়া আমি সোমাম। या लोगों के बारे में तुरंत पुलिस या सस्ता सेवक को इत्तला करे। যে কোনো সন্দেহজনক ব্যক্তি বা বস্তু দৃষ্টিগোচর হলে তৎক্ষণাৎ পুলিশ বা স্বেচ্ছাসেবককে বন্ধুসকল, আজিলৈ ভিডিঅ'টো সামৰিছোঁ। এয়াই মা কামাখ্যাৰ আমি অম্বুবাচী মেলাত আজি উপস্থিত হৈছোঁহি। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।